পালেহি আপোনালোকৰ লগত ভৰিকেইটা ওপৰত উঠাই দিয়া সকলো এইফালে ফটো চটো উঠিলে ন বৌ কাইলৈ আহিব দেই পালেহি দেই একদম ডিমৰ পৰা পাইছেহি আৰু আমাৰ ডিপাৰ্টমেণ্টৰ ভণ্টি আছিলে খুব মৰমৰ আৰু ইহঁতৰ লগত আগৰ পৰা ভালকৈ আৰু ৰিলেশ্যন আছে আৰু তাকে আজি মেহেন্দি আঁকি দিব ধুনীয়াকৈ দুইখনতে আঁকি ল'ম তাৰপিছত আপোনালোকক দেখুৱাম কেনেকৈনো তাই মেহেন্দি আঁকে অঁ কাইলৈ বাই বাই হৈ যাব আৰু আপোনালোকক ইতিমধ্যে মই কইনা ভাত খোৱা আৰু কিবা কিবি অলপ অলপ নিয়ম দেখুৱাই আছোঁ এতিয়ালৈকে আৰু আজি মেহেন্দিৰ ভিডিঅ' দেখুৱাম তাৰপিছত কালি বিয়াৰ ভিডিঅ'টো মই কৰিব নোৱাৰিম বেলেগক ফোনটো দি থ'ম খুব কাম কৰিছে আমাৰ ল'ৰাকেইটাই বিয়া বুলি পুৰা একদম চকী টকী উলিয়াই আছে এইফালে আমাৰ দাই এইফালে আমাৰ ডেকা ল'ৰাবোৰ চাহ খাই আছে এয়া পুৰা আমাৰ মেহেন্দি পুৰা এইটো ৰেডি কৰি লৈছোঁ আৰু ধুনীয়া দেখিবৰ কাৰণে ইয়াত গোলাপ ফুল আৰু নাৰ্জী ফুল তেনেকৈ দি পিনি এনেই আৰু এইটো এনেই ভাঙি দিয়া হ'ব ন মোক এটা হেৰি মোবাইলত ভিডিঅ' কৰি দি দিব কাৰণ কেলৈ মানে আজিতো মই নাপাম ন কেমেৰা ফটোখিনি এয়া আমাৰ ভণ্টিয়ে মেহেন্দি আঁকি আছে বহুত ধুনীয়াকৈ আপোনালোকক ফাইনেল লুকটো দেখুৱাম বাৰু হা মজা আছে আঁকি আছে এয়া পুৰা দাদাহঁতে ফুল এইবোৰ ডেক'ৰেশ্যন হেৰিয়ত দিবৰ কাৰণে লগাই আছে গেটত দিবৰ কাৰণে আৰু এইফালে এজন দাদা নে ভাইটি কি নাজানো দেই ধন্যবাদ আৰু ইমান ধুনীয়াকৈ সজাই দিয়াৰ কাৰণে আৰু এইফালে মোৰ ফ্ৰেণ্ড চিমি আহি পালে এইফালে মাইনা দাদা এইফালে চুমু বাই আৰু এইবিলাক ধুনীয়াকৈ আৰু কমপ্লিট হ'লে আপোনালোকক একবাৰ দেখুৱাই দিম বাৰু দেই আৰু এইবিলাক কেনেকৈ লগাই আছে আৰু অঁ ডেক'ৰেশ্যনৰ এইফালে মেইনজন আৰু এইফালে আমাৰ বিটু দাই আৰু দুইজনে একদম ধুনীয়াকৈ পুৰা ধুনীয়াকৈ সজাই তুলিছে আৰু অঁ এইফালে সকলোৱে বৰ ধুনীয়াকৈ সজাই আছে সেইটো কাৰণে বহুত বহুত ধন্যবাদ আপোনালোকে ইমান ধুনীয়াকৈ বনাই দিছে মোৰ বিশেষ দিনটোৰ কাৰণে আৰু সেই তুমি কৈ দিয়া নামটো কৈ দিয়া দেৱজিৎ বৰা আগতে মই মোৰ ভিডিঅ'ত দিছিলোঁ বাৰু এয়া ভাগৰ চেনেল মানে কি ডেক'ৰেশ্যনৰ ভিডিঅ' আৰু বহুতে চাইছেও আৰু হেৰি কণ্টেক্ট নম্বৰটো দি দিম আৰু দেৱ ফ্লাৱাৰ ডেক'ৰেশ্যন বুলি আছে এইফালে আমাৰ বিটু দাই কি বুলি ক'ম এতিয়া আপোনাৰ অঁ এইফালে দাই নাম্বাৰটো দি দিম বহুত ধুনীয়াকৈ সজাই আৰু একদম কম মূল্যত পাব আৰু মোৰ চেনেলৰ জৰিয়তে আহিলে মানে অকণমান ডিছকাউণ্ট দিব নেকি ডিছকাউণ্ট দিম অঁ কিবা এটা ডিছকাউণ্ট দি দিব অঁ কণ্টেক্ট নাম্বাৰ দি দিম আপোনালোকে ধুনীয়াকৈ কণ্টেক্ট কৰিব ডেছক্ৰিপশ্যনতো দি দিম কণ্টেক্ট নাম্বাৰ ইয়াতো দি দিছোঁ স্ক্ৰীণত দি দিছোঁ এয়া চাই লওক ধুনীয়াকৈ আৰু একদম ফাইনেল লুকটো আপোনালোকক ধুনীয়াকৈ দেখুৱাম আৰু এইবোৰ লৈ গৈছে পুৰা গেটৰ কাৰণে নিছে দেই এইবোৰ গেটত দিবৰ কাৰণে কাইলৈ আপোনালোকক ধুনীয়াকৈ ফাইনেল লুকটো দেখুৱাই দিম বাৰু একবাৰ এয়া ফাইনেলি হুদুৰ নাহৰকটীয়াৰ পৰা মোৰ স্কুল ফ্ৰেণ্ডছ নৱোদয় ফ্ৰেণ্ডছ চিমি আহি পালেহি আপোনালোকৰ লগত আমি মানে বেষ্ট ফ্ৰেণ্ডো নহয় কিন্তু মানে বহুত বেষ্ট ফ্ৰেণ্ডতকৈ ওপৰ আৰু চিমি পালেহি নাহৰকটীয়াৰ পৰা অলপ হাঁহি দিছে ইয়াত আপোনালোকে দুখ দিয়া নধৰিব আৰু তাক দেখাম হেল্ল' গাইজ এইফালে আমাৰ দাদা এইফালে পুৰা ফটো অলপ অলপ মাৰিছে আৰু এনেই দেই এইফালে আমাৰ ভণ্টি তাৰপিছত আমাৰ এই বাই একদম লখিমপুৰৰ পৰা একদম বগীবিল পাৰ হৈ ব্ৰহ্মপুত্ৰ পাৰ হৈ পাইছেহি দেই ধেমাজি চৰি আৰু এয়া ফটোশ্বুট চলি আছে দেই কাইলৈ বহিব নাপায় যে আজি বহি চাইছে বেচেৰীকেইজনী প'জ এটা দি দিয়া ভৰিকেইটা ওপৰত উঠাই দিয়া অঁ এয়া আমাৰ বৌ এইফালে খুৰী এনেকে আৰু এনেকে ৰৈ আছো সকলো এইফালে ফটো চটো উঠিলে ন বৌ কাইলৈ আহিব দেই আৰু আমি একেলগতে হাঁহিলো ফূৰ্তি কৰিলো বহুত হ'ব দিয়ক আৰু আজিৰ বিয়া আগদিনাখন সকলোৱে অলপ নাচিছে এনজয় কৰিছে কিন্তু মোৰ মনটো কেনেকুৱা লাগিছে মই বুজাব পৰা নাই কাৰণ আজি মোৰ জীয়ৰী কালৰ শেষৰটো দিন আৰু আপোনালোকক মই নেক্সট মোৰ বিয়াৰ ভিডিঅ'টো আগবঢ়াম আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব দেই তেন্তে আজিলৈ বাই বাই ধন্যবাদ।